কি হ'ব বুলি ক'লে নহ'ব নহয় আপোনালোকৰ কথা নক'লে খুব চান্স পায় মই যাওঁ আছে আৰু যোনটো হাত কিবা হানি বুঢ়ী চব ভাঙাই গৈছে কি কৰিম কওকচোন আপোনালোকে এতিয়া এজনী বোৱাৰী কি হ'ব এই ল'ৰাটো কি হ'ব কোনে চাব এই ছোৱালীজনী কোনে চাব 10 বছৰীয়া ল'ৰাটো কোনে চাব কোনে পঢ়াব কোনে দায়িত্ব ল'ব কওকচোন আপোনালোকে খাই আছিলে গাড়ীখন ৰখাই কেনে পিছৰ ফালৰ পৰা গাড়ীখন আহিলৈ খুন্দিয়াত হৈছে গোটেই মানে লুটিয়াই লৈ গ'লা ড্ৰাইভাৰজন পলালে গোটেই ধৰক 7জন 8জনকৈ মানুহ মানে হেৰি হৈ গৈছে গোৱা আপোনালোকৰ পৰিয়ালৰ কেইজন মানুহ আছিলে 7জন আছিলে গোটেইজন এটা পৰিয়াল হয় এটা পৰিয়ালৰ হয় ভাই ককাই হয় ভাই ককা হয় কোন কোন আছিল দাদা আছিলে দেউতা আছিলে মা আকৌ নবৌ আছিলে তাৰপিছত ভতিজা এজন আছিলে আৰু 2জন দাদা আছিলে কাৰ ভুলৰ বাবে হ'ল ঘটনাটো কাৰ ভুল ভাবে কাৰণে হৈছে এতিয়া নেলি থানাত জনাওঁ আমি যে ৰাস্তাটো ব্লক কৰি দিয়ক সভাপতিক জনাওঁ যে ৰাস্তাটো ব্লক কৰি দিয়ক দেখিছে বানপানীৰ কাৰণে গোটেই ৰাস্তা ব্লক হৈ আছে যদি এইখিনি ৰাস্তাটো ব্লক কৰি দিলে হয় আজি এইখিনি ডেড বডি নোলাল হয় আজি কাৰ কাৰণে ভুল হৈছে আপোনালোকে নিজে চিন্তা কৰি চাওক কি ক'ব আজি যিটো পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিলে কি ক'ব প্ৰশাসনক কি ক'ব দাবী জনাব কি দাবী জনাম যাতে মোৰ ঘৰৰ ফেমিলিটো দায়িত্বটো যদি ল'বলৈ পায় তেতিয়াহ'লে ড্ৰাইভাৰক এৰি দিয়া হ'ব যদি দায়িত্ব ল'ব নোৱাৰে ড্ৰাইভাৰ উলিয়াই দিব লাগিব গাড়ী উলিয়াই দিব লাগিব জ্বলাই দিম আমি ড্ৰাইভাৰ ৰেহাই নিদিম ঘটনাটো কিহৰ কাৰণে হ'ব পালে আজি এনেকুৱা ধৰণৰ এটা পৰিৱেশ আজি কিহৰ কাৰণে যে বানপানী হোৱাৰ কাৰণে আজি মোৰ ফেমিলি ৰাস্তাত থাকিবলগীয়া হৈছে বানপানী নহ'লেতো মানুহ ৰাস্তাটো নাথাকে ঘৰতে থাকে আমাৰ কি প্ৰয়োজন পৰিছে ৰাস্তাত থাকিবলৈ আজি পানীখিনি হোৱাৰ কাৰণে আজি মোৰ ফেমিলি মানুহ মৰিছে আজি কোনে দুৰ্ঘটনাই এতিয়া কথাটো হৈছে কি যিখিনি আমাৰ যিজন ড্ৰাইভাৰে ঘটনা সংঘটিত কৰিছে আমাৰ পুলিচৰ পিনৰ পৰা সন্দেহ কৰিছে তেওঁ সুৰাসক্ত অৱস্থাত আছিলে গতিকে তেনেকুৱা অৱস্থাত দুৰ্ঘটনা এটা সংঘটিত হৈছে আৰু যোৱা নিশাৰ ভিতৰতে আমি আহি পেলাই আমাৰ দণ্ডাধীশ আহিছে ৰাতি আৰু তেখেতসকলৰ লগত আলোচনা বিলোচনা কৰা হৈছে আৰু যিকেইটা পৰিয়ালৰ যিসকল আঘাতপ্ৰাপ্ত হৈছে তেওঁলোক ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হ'ল যোৱা নিশাই আৰু ইতিমধ্যে মই আমাৰ যিজন ইয়াৰে অভিভাৱক মন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী তেখেতৰ লগত কথা পাতিছোঁ তেখেতসকলৰ যিখিনি চিকিৎসা ব্যয় হ'ব সেইখিনি বহন কৰা হ'ব স্যাৰ বেৰিকেডৰ কথা এটা ওলাইছে বাৰে কোৱা গৈছিল বেৰিকেড দিয়া কথা ৰাইজে অভিযোগ দিছে যে আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান কৰা নাই হয়তো তেনেকুৱা ধৰণৰ কিবা থাকিব পাৰে সেইখিনি এতিয়া ওলাব পিছত আৰু ইতিমধ্যে আমি গোটেই সাইনবোৰ্ড সহ এতিয়াৰ পৰা কমপ্লিটলি ৰাস্তাটো ব্লক কৰা আৰক্ষী যি का कहना है कि उसका आंख लग गया नींद आ गई और गाड़ी का ब्रेक फेलियर हुआ है तो अभी गाड़ी का ब्रेक फेलियर हुआ है क्या है तो इन्वेस्टिगेशन में निकलेगा इट्स अ वेरी अनफॉर्चुनेट इंसिडेंट और ये अभी जो भी है इसका भी केस रजिस्टर हुआ है एंड ड्राइवर के अगेंस्ट लीगल एक्शन लिया जाएगा अभी तो ये लेन जो है इसको बंद कर दिया है एंड पूरा ट्रैफिक को उस साइड डाइवर्ट कर दिया गया है মেম এই যিটো ৰাস্তা আছিলে এই ৰাস্তাটো পূৰ্বে বন্ধ কৰিবলৈ দাবী জনাইছিল ইয়াৰ যিসকল লোক আছিল আৰক্ষীয়ে নকৰা বুলি অভিযোগ কৰিছে নেলি আৰক্ষীৰ ওপৰত অভিযোগ एक्चुअली ऐसा नहीं है প্ৰদান নকৰিলে ये फ्लड का जितना भी अफेक्टेड लोग हैं ये हाईवे में आए हैं और आपको जैसे पता है कि हाईवे में बहुत स्पीड से गाड़ी चलती है तो ये जो रिलीफ शेल्टर्स थे एकदम साइड में थे इसीलिए इसका प्रोटेक्शन के लिए हमने जितना भी परसों ही बहुत सारा ट्रैफिक कोन्स लगाया था आपको साइड में शायद दिखा होगा तो ये ट्रैफिक कोन से इनको प्रोटेक्शन दिया गया क्योंकि पूरा ट्रैफिक इस तरफ बंद करने से उस तरफ जो है दोनों साइड गाड़ी चलने से हेड ऑन कोलिशन होने का चांस रहता है इसीलिए यहाँ ट्रैफिक कोन्स के वजह से मतलब प्रोटेक्शन दे के यहाँ मतलब कंट्रोल्ड तरीके से गाड़ी जाने का सो दैट दोनों साइड एक्सीडेंट का चांस अवॉइड करने के लिए ऐसे ही सिस्टम किया गया था बट एक बहुत अनफॉर्चुनेट दुर्घटना हुआ है तो अभी इस साइड ट्रैफिक पूरा बंद कर दिया और उस साइड डाइवर्ट कर दिया और आज ये ग्लो बोर्ड्स लगा देंगे आगे भी ग्लो बोर्ड्स लगा देंगे साइन बोर्ड्स ताकि वहीं से ही थोड़ा अगर ये लोगों को भी अपील है कि सबको पता है बहुत सारा नॉट ओनली इन मोरीगांव नौगांव में भी बहुत सारा फ्लड अफेक्टेड लोग अभी हाईवे में है तो जब आप इस हाईवे में ट्रैवल कर रहे हैं शांति से सावधानी से स्पीड थोड़ा कम करके स्पीड लिमिट में मेंटेन करके अभी जैसे अभी ये 4 लेन हाईवे तो 2 वे हो गया सो खुद का प्रोटेक्शन और जो भी लोग हैं उनका प्रोटेक्शन के लिए सावधानी से गाड़ी चलाइए।